কাৰ্বি ভাষা সাহিত্যৰ অন্যতম কাণ্ডাৰী বিদ্যা সিংহৰ ইহ সংসাৰত আৰু নাই কাৰ্বি লাম্মিত আমি প্ৰাক্তন সভাপতি চিৰদিনৰ ললে চিৰবিদায় পশ্চিম কাৰ্বি আংলঙৰ খেৰণী অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ চৰম সীমা ঠেংলং ৰংকিমি ইংহি গাঁৱৰ 4টা বাসগৃহ ভাঙি তছনছ বনৰীয়া হাতীৰ জাকৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এটাক পাইছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কাৰ্বি ভাষা সাহিত্যৰ অন্যতম কাণ্ডাৰী বিদ্যা সিংহৰ ইহ সংসাৰত আৰু নাই দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত সাহিত্যিকগৰাকীয়ে 65 বছৰ বয়সত মৃত্যুবৰণ কৰিলে বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুৰ খবৰ শুনাৰ লগে লগে তেখেতৰ গুণমুগ্ধ সকলোৰে ভৰি পৰিল চোতাল ৰংঠেঙৰ হেমটনত বহুত মানুহ প্ৰিয় সাহিত্যিকগৰাকীৰ নচৰ দেহা এবাৰ চাই যোৱাৰ বাবে এই ভিৰ তেখেত একেবাৰে কবি প্ৰবন্ধিক গল্পকাৰ আছিল মাহেকীয়া আলোচনীৰ মঞ্জুৰৰ সম্পাদক আছিল 4বাৰকৈ কাৰ্বি লামেট আমেৰ সভাপতিৰ দৰে সন্মানীয় পদত অলংকৃত হৈছিল কাৰ্বি যুৱ মহোৎসৱৰ সভাপতি আছিল সদস্য প্ৰয়াত সাহিত্যিকগৰাকী ৰপটাইনে কাৰ্বি সংস্কৃতিৰ এখিলা পাত চেংৱে আদি বহু মূল্যৱান গ্ৰন্থৰ উপৰিও নিজৰ ভাষা সাহিত্যিক অতি ভাৰপোৱা বিশিষ্ট সাহিত্যিকগৰাকীয়ে তেখেতে লিখা আকিমি কাৰ্বি লামথে লাম আৰজান কাৰ্বি অসমীয়া ইংৰাজী ত্ৰিভাষিক অভিযান গ্ৰন্থখন লিখি উলিয়াইছিল যি গ্ৰন্থৰ বাবে 2005 বৰ্ষত সাহিত্য অকাডেমীৰ পৰা ভাষা সন্মান বঁটা লাভ কৰিছিল আজিৰ এই দিনটোত এই সময়ছোৱাত কাৰ্বি আংলঙৰ বাবে আটাইতকৈ দুখৰ বিষয় দুখৰ সময় হৈ পৰিছে যেহেতু কাৰ্বিৰ সমাজত সাহিত্য আৰু সংস্কৃতিৰ জগতত আগশাৰী এজন ব্যক্তি আজি কাৰ্বি আংলং বাহিৰে আজি হেৰুৱাল সকলোৱে জানে স্বৰ্গীয় বিদৰ সিংহ অকল ৰাজ্যিক বুলি নহয় ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন বঁটা প্ৰদান বা বিভিন্ন বঁটা লাভ কৰা এনে এজন ব্যক্তি আজি আমি হেৰুৱালোঁ সুদীৰ্ঘ দিনত তেখেতৰ সাহিত্যৰ লগত জড়িত সাহিত্য চৰ্চা সংস্কৃতিৰ চৰ্চা ইয়াৰ উপৰিও কাৰ্বি লামেট আমাই সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কেইবাবছৰ 2007 বৰ্ষত লাভ কৰিছিল কাৰ্বি ৰিচো আদৰবাৰৰ পৰা শ্ৰেষ্ঠ কাৰ্বিপো সন্মান 2010 বৰ্ষত অসম চৰকাৰৰ উচ্চ মাধ্যমিক শিক্ষা বিভাগৰ পৰা সাহিত্যিক বঁটা আদি বহু আগশাৰীৰ বঁটা লাভ কৰে তো এলতুম সিংহনে সাৰ বিদৰ সিং ক্ৰো নিলিমি আৰন্দ নিলিহেম গদাক আলংলি হেমাদুমালো alangli tada for nomsogur tikan jawai tang no toy kasi ningduglo alangli nut dedapan ba ranapan alangli karbina meta melong atai plien ba mai phuang hoi alangli klemdon no enke karbi risodor risonim so rong ye long ta alangli festival along ta alangli কিন্তু সম্প্ৰতি নিয়তৰ হাতত হাৰ মনা সাহিত্যৰ সৈনিকজন এতিয়া নীৰৱে হৈ আছে মাটিৰ ওপৰত অনেক ভিৰৰ মাজতো অনেক লোকৰ উপস্থিতিৰ মাজতো নীৰৱ নিতালে পৰি আছে বিশিষ্ট সাহিত্যিক বিদৰ সিং ক্ৰো ষ্টেফান টেৰনৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণী অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ বন্ধ হোৱা বা বন্ধ কৰাৰ কোনো উপায় চৰকাৰ তথা বন বিভাগে গুৰুত্ব সহকাৰে কৰা নাই দিনে নিশাই চলিছে জনা অঞ্চলত হাতীৰ উপদ্ৰৱ ধান আৰু কুঁহিয়াৰ শ বিঘা খেতি তহিলং কৰিছে বনৰীয়া হাতীৰ জাকৰ উপদ্ৰৱে চৰম সীমা পায় অঞ্চলটোৰ ঠেংলং ৰংকিমি ইংহি গাঁৱৰ 4টা বাসগৃহ ভাঙি তছনছ কৰিছে নিন্দা কৰিছে হাহাকাৰ দুখীয়া খেতিয়ক ৰাইজৰ কপিলি পৰিষদ সমষ্টিৰ অন্তৰ্গত খেৰণী অঞ্চলৰ ৰংকিমি ইংহি গাঁও সদায় বনৰীয়া হাতীৰ সৈতে চলে অঘোষিত ৰণ উজাগৰে বনৰীয়া হাতীৰ জাকক পহৰা দিব লাগে কিন্তু তৎসত্ত্বেও যোৱা নিশা বনৰীয়া হাতীৰ জাকটোৱে গাঁৱত প্ৰৱেশ কৰি উক্ত গাঁওখনৰ 4টাকৈ বাসগৃহ ভাঙি তছনছ কৰি পেলায়
lili rong aradang se lo kasi hemrit kaphainota don pli ahemari de bangke pheno lablo sok sang na chur lablo ben ke pini 12 baji apor si gewang lansi an dona sok asangan da cuy clear lo arong amene la arong amene bangke rong khalan ing hiarong rong khalan hirong di oh inang di bang da rong asar ma da rong asar iglo ning di bangke pen halai hem phaino pu don pli ko mama hem lo ing dona bangke riso basa hem lo amen rong phar Vishnu rong phar okay ampar ke inti hem labange long sing inti pula ampar ke tok di ham abang ke bikas tok di pula ne methang mangge joy singing hi pula liliama lo kangpura so nyarwang be aprang to nang le tum sisiget ma ing narwang we aprang mangke dak chipang sompe lo ama hungnun bom mi thorbom lo ama laso nang pati bokong ong ma ai che plang pelo lo hopusi acar padam igui lo arong kapek si pipilo kaluson ke la so lain kaluson ke sok mon to ke lokson no dasu harlung puli ang dona lokson elo naya puli lo gente yo koi chulo gente non yo bosta sok hajik chulo kitun bonga puli ta velo ya ta velo luthi luthuana chulablo Presa ruang lama. presa bang wilan Parti dalam lama. Sidak ni lihem lu timu hem mang la bangki Amen ya. amen ne bisni timu Pen mada hi rong bagari subasa hem lo matui be khini por li sabsu pu hongwang ase asita jun lo la se pu sumara ching thura ja mana suku ka sumar mon ba ke bang hem bin hu thai lo suku ka se ku ke bang thu mani jita la me pakat nan la ja lo me pakatได้เป็นพี่บางแกไอ้นาบางหลังทุกทีนึง Nar yang an mag dulu.ไอ้นาบางนี่เลยเทลองแรกบางแกพัสกุเอจันเวะมาพี่บางองทุกปีเลยฮะสุดบางแกเลยกัดนังกอกลูกกับเฮรีเป็นมะมาสอกตาเป็นน้ำมันพอแกมาสอกแกจุดเดลบุสตาสิลงเรียนเลยอันผุนเลี้ยงตาไปปิ้นเลย Non nasi doang nar. อันนั้นน้องแกติบอกเฮ็ดดุแล้วเราว่ามูเฮ็ดตานัดลูฮะอาดาวันตะเทกังลงหลังหูละทรงลงสิโดนตายอยู่ย้อนที่พอเทลงหลัง Da rong amen ka? ดารองแม่นแกดารองมีรองเขลันตัวดามันก็มีรองบาง Thang long rong. รองที่มีแล้วรองเขลันไปสิตัวดา Thang long rong rong mi rong kelan. มีรองบางดามันก็ Ini rong. มาสินั่นตึงตาซับซูมีตึงมาตานำมาถาในนำมาถาเวกนังผู้บางเลยนี่ตึงตาโน้นตาอันจุ่มหมูเวนตึงอ่ะผู้เลี้ยงตาจุดตึงหมูเวได้เลยอยู่ Presa ruang welang ba. น้องเวลา Khabar piel. ขบวนปีอันได้หลังตามต้องที่แต่ปีดำปกปุลให้ปีดำเราหกในปีดำเราดำแอดหรอ বাসগৃহৰ লগতে বাসগৃহত থকা ঘৰুৱা সা সামগ্ৰী ভাঙি নষ্ট কৰি পেলায় জানিব পৰা মতে বনৰীয়া হাতীৰ জাকটোৱে বছৰেকৰ বাবে জমা কৰি থোৱা ভঁৰালৰ ধান ঘৰৰ চাউল আলমাৰীকে ধৰি নিত্য ব্যৱহাৰ্য সা সামগ্ৰী আৰু কল তামোল গছ আদি বাৰীৰ ফচলো নষ্ট কৰি পেলায় जा भैया jalo baba গোটেই গাঁওখনতে সম্পত্তি এক বিভীষিকাৰ পৰিস্থিতি আনহাতে এই ক্ষেত্ৰত নীৰৱ পৰিষদীয় চৰকাৰ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙতো যুৱক যুৱতীৰ মাজত সম্পত্তি বেপাৰ বাণিজ্যৰ প্ৰতি আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে চাকৰিমুখী হোৱাৰ বিপৰীতে ব্যৱসায়ত এইদৰে শিক্ষিত যুৱক যুৱতীয়ে মন দিয়া কাৰ্য খুবেই প্ৰশংসনীয়
অলপতে জিলাখনৰ লাহৰীজনত মা অটোমোবাইলছ নামৰ হোণ্ডাৰ নতুন বিপণী দোকান গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে দেওবাৰে কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে মুকলি কৰে লাহৰীজনত নতুনকৈ খোলা মা অটোমোবাইলছ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানখন যুৱক যুৱতীসকলৰ মাজত অতিকৈ জনপ্ৰিয় বাইক স্কুটি আদি দুচকীয়া বাহন আকৰ্ষণীয় ৰূপত গ্ৰাহকৰ বাবে সাজু কৰি তোলা হৈছে বিপণী দোকানখন মুকলি কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে দোকানখনৰ স্বত্বাধিকাৰী আকাশ কাকতি আৰু সুনীল জৈনক ব্যৱসায়িক অধিক উন্নতি হোৱাৰ শুভেচ্ছা দিয়ে উল্লেখ্য যে আজিৰ এই বিপণী মুকলি অনুষ্ঠানত বোকাজান পৌৰসভাৰ অধ্যক্ষ বিনোদ কুমাৰ সাহু অংশগ্ৰহণ কৰে উল্লেখ্য ৰিপৰ্ট কাট নিউজ সময়সূচীত বাণিজ্যিক বিৰতি Sara license holder, private security agency, regulations Act 2005, head office Depot Karbi Anglong Assam. For more info, contact Bimal Killing 93906324433 or mail at bimalkillingk7@gmail.com. Pangcho Electronics Depot Ronkilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics, Depot Ronkilan. Visit the store now. Pangcho Electronics. Your every move are noticed and will take you to the next level. Minga ji thendo putang te tunwek ji nang ken kamalong si nang kai ji theklong ji You can make your future bright from here on. Suri suri dansara tum isona kimang pen la so ke mang ke ka che pahai hanlo Dance Karbi Anglong Dance Season 5 is your turn. Ru Samson Singing Tea Talent Hunt Society presents Dance Karbi Anglong Dance Season 5. Audition started all over Karbi Anglong. For more information, contact 6008188947. Dance Karbi Anglong Dance Season 5 only on Cut Television's network. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পৰিৱৰ্তনকামী বিজেপি চৰকাৰে নুশুনিলে বকলীয়া পৌৰসভাৰ কাৰ্যালয় কাটে লগা বংলং টকপি গাঁৱৰ ৰাইজৰ অনুন্নয় বিনুন্নয় পৰিষদ চৰকাৰটো নুশুনিলে পৌৰসভা গায়েৰা দিলে এনে পৰিপ্ৰেক্ষিতত গাঁৱৰ ৰাইজে ঘৰে ঘৰে আৰ্থিক বৰঙণি তুলি মাটি পূৰণ কৰালে গাঁৱৰ যোৱা পথ লাংফেৰ সমষ্টিৰ অন্তৰ্গত বকলীয়া পৌৰসভাৰ কাৰ্যালয় প্ৰায় গাতে লগা বংলং টংপি গাঁৱৰ ৰাইজৰ এইবাৰ আৰু বাদ চাই নাথাকিল পৰিষদ চৰকাৰৰ কিম্বা বকলীয়া পৌৰসভালৈ ঘৰৰ পৰা ওলাই আহি ৰাইজে পথ মেৰামতি কৰিলে গাঁওখনলৈ যোৱা পথ অঞ্চলটোৰ ৱাৰ্ড কমিশনাৰক বিগত মাহ ধৰি বাৰম্বাৰ অনুৰোধ কৰাৰ সত্ত্বেও গুৰুত্ব নোলোৱাত ৰাইজ বাধ্য হয় এই পদক্ষেপ ল'বলৈ আনহাতে বকলীয়া পৌৰসভাৰ অধীনত থকা 7টা ৱাৰ্ড কমিশনাৰ এলেকাৰ ভিতৰত আটাইতকৈ পিছপৰা তথা অনুন্নত ৱাৰ্ড নম্বৰ 2 অৰ্থাৎ বৰ্তমান যি এলেকাত বংলং টকবি গাঁৱৰ ৰাইজে ৰূপায়ণ কৰিছে পথৰ ওপৰত মাটি পূৰ্ণ কৰাকে ধৰি মেৰামতিৰ কাৰ্য 2008 চনতে স্থাপিত বকলীয়া পৌৰসভাৰ আজিৰ তাৰিখত এইখন ৱাৰ্ড এলেকাই আটাইতকৈ পিছপৰা হিচাপে চৰকাৰৰ ভিন্ন আঁচনিৰ অধীনত সা-সুবিধা লাভ কৰাৰ পৰাও বঞ্চিত হৈ আছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ অঞ্চলটোৰ উন্নয়নৰ প্ৰতি উদাসীন মনোভাৱৰ বাবে চৰকাৰক লৈ ৰাইজৰ মাজত প্ৰকাশ পাইছে তীব্ৰ অসন্তুষ্টি নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ
ফুলনি পৰিষদ সমষ্টিৰ অন্তৰ্গত চেণ্টাৰ বজাৰ সমীপত চাপং গাঁৱৰ ৰাইজ সুন্দৰ পদক্ষেপ গাঁৱৰ ৰাইজে মিলি সাৰি পুচি চাফা কৰিলে চেণ্টাৰ বজাৰ সমীপৰ অঞ্চলটো হয় হাতে হাতে ঝাৰু লৈ হৰাই সাৰিলে জমা কৰি থোৱা জাবৰত জুই লগালে আন কেইবাজনে পুৱা ভাগত পচন্দ শীতত ঘৰৰ ভিতৰত সোমাই নাথাকি অঞ্চলটোৰ পৰিষ্কাৰ পৰিচ্ছন্ন কামত নিজকে আত্মনিয়োগ কৰিলে অঞ্চলটোৰ সচেতন বাসিন্দাই এনেদৰে প্ৰত্যেকে মিলি নিজ নিজ গাঁও এলেকা পৰিষ্কাৰ কৰিলে পৰিৱেশ নিকা আৰু মুক্ত হ'ব পাৰে সকলোৰে স্বাস্থ্য ভাল আৰু নিৰোগ হ'ব পাৰে আৰু চাপং গাঁৱৰ বাসিন্দাসকলৰ এই আদৰ্শ সকলোৰে বাবে অনুকৰণীয় হওক দেশৰ চৰকাৰে ৰূপায়ণ কৰা চাফাই অভিযান প্ৰকৃতাৰ্থত বাস্তৱ ৰূপায়ণ হওক আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ